আলোচনা কৰিম আমাৰ এইখন ভাৰতৰ 294 আৰু 509 IPC সেকশনৰ ধাৰাৰ ওপৰত আমাৰ এইখন দেশত যদি কোনো এজন পুৰুষে এগৰাকী নাৰীক 14 সেকেন্ডৰ বাবে একেৰাহে চাই থাকে তেন্তে তাৰ সেই ধাৰাৰ বিধি অনুসৰি তাৰ জেলো হ'ব পাৰে বা তাতকৈ কঠোৰ শাস্তি হ'ব পাৰে কেনেকুৱা ধৰক যিজন মহিলা থাকিব সেই মহিলাগৰাকী যিটো এজাহাৰ দাখিল কৰিব সেই এজাহাৰৰ ওপৰত কোৰ্টে সিদ্ধান্ত ল'ব তাত কি শাস্তি দিয়া যায় গতিকে সেইটোৱে কিন্তু বন্ধুসকল এইটো কথা মন কৰক ইমান কঠোৰ নিয়ম থকাৰ পিছতো আমাৰ এইখন ভাৰতত ৰেপ কিয় হয় হয় নাই ৰেপ কিয় হয় এইটো জাষ্ট এটা আইন হে কিন্তু এনেকুৱা ধৰণৰ কোনো আজিলৈ হোৱা নাই 14 সেকেন্ডৰ ওপৰত আপুনিও চাই ময়ো চাওঁ হয় নাই সবে নহয় বাৰু সৰি আপুনিও চাই ময়ো চাওঁ তো কিন্তু ৰেপটোতো কৰিলেতো কোনোতো একো শাস্তি নাই কি শাস্তি তাতে শাস্তি এইটোৱে 3 মাহ 6 মাহ জেল এবছৰ জেল সেয়ে তাতকৈ আৰু কি শাস্তি মাহে মাহে হাজিৰা দি থাকিব আৰু তো একো শাস্তি নাই আৰু কি শাস্তি আছে গতিকে কোনো ভয় নকৰে এইখন ভাৰতৰ সেই বিধিৰ ওপৰত কিন্তু মোৰ হিচাপে এনেকুৱা হ'ব লাগে একেবাৰে ফাঁচি দি বা গুলিয়াই হত্যা কৰা উচিত আপোনালোকে তলত কমেন্ট কৰি জনাব কি বিচাৰে আটাইতকৈ কঠোৰ নিয়মটো তো চাওক এগৰাকী পুৰুষেও কিন্তু মন্দিৰত গৈ পেলাই পূজা অৰ্চনা কৰে সেই দেৱী দুৰ্গা কালী মা কামাখ্যা এইবিলাক কিন্তু এগৰাকী নাৰীয়ে কিন্তু সেইহঁতক যদি আমি পূজা অৰ্চনা কৰিব পাৰোঁ সেই মন্দিৰত গৈ আমি ৰাস্তাৰ নাৰী বা ঘৰৰ নাৰীক কেলে সন্মান কৰিব নোৱাৰোঁ প্ৰথমতে আমি ৰাস্তাৰ নাৰী ঘৰৰ নাৰীক সন্মান কৰি তাৰপিছতহে পূজা অৰ্চনা কৰা উচিত কিন্তু মই এইটো কোৱা নাই যে আপোনালোকে পূজা অৰ্চনা নকৰিব সেইটো নহয় যাৰ যি ধৰ্ম সেইটো পালন কৰক আৰু মই সদায় সকলো ধৰ্মকে শ্ৰদ্ধা কৰোঁ মোৰ বাবে কোনো ধৰ্ম নাই মই মানৱতা মানৱ ধৰ্ম মই গতিকে এইটো কথা চাওক এইবিলাক মানুহৰ এইবিলাক উল্টা পুল্টা কথা শুনি আপোনালোকে কেতিয়াও ধ্যান নিদিব বিশেষকৈ ছোৱালীসকলক কৈছোঁ মহিলাসকলক কৈছোঁ যে আপোনালোকে সদায় নিজৰ ছেফটিৰ কাৰণে যিখিনি প্ৰয়োজন সেইখিনি সদায় আপোনালোকে নিজৰ হাতত ৰাখিব যাতে কোনো এজন অচিনাকি পুৰুষৰ বুলি আপুনি কেতিয়াও নহয় আজিকালি কিন্তু বহুত মহিলাই কোনোবা এজনে ফুচলাই কিবা ক'লে বা এজনী ছোৱালীয়ে কিন্তু অতি সোনকালে কিন্তু সেইটো কথাত মগ্ন হৈ চব ভুল গৈ সেইটো ল'ৰা বা হেৰিৰ লগত থাকে ভালদৰে কিন্তু চাওক প্ৰেমিক এজনে ভাল পোৱাৰ নামত আপোনাৰ লগত যদি সহবাস কৰে তেন্তে সি ধৰ্ষণকাৰীতকৈ কম নহয় গতিকে মহিলাসকল বা নাৰীসকল আপোনালোকে সদায় নিজৰ দেহটোক প্ৰথমতে শ্ৰদ্ধা কৰক তাৰ পিছত আনৰ মনক শ্ৰদ্ধা কৰিব আনৰ কথা শুনি কেতিয়াও আপোনালোকে ভুল নাযাব তো সেইখিনিয়ে বহুত কথা 294 509 এইটো ধাৰা একচুৱেলি ভাল কিন্তু আজিলৈকে কোনো একো ৰিয়েকশ্যন দিয়া নাই একশ্যন লোৱা নাই তো সেইটোৱে তো বন্ধুসকল মোৰ ভিডিঅ'টো যদি ভাল পালে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব এণ্ড ছাবস্ক্ৰাইব কৰিব কাষত থকা ঘণ্টা বটনটো টেঙেটকৈ বজাই দিব থেংক ইউ ধন্যবাদ